সানি লিওন ইয়ালে কি হয়েছে কিবা শুটিং চাগে প্লেবয় ওপেনিঙৰ কাৰণে আচ্ছা এইটো মই শুনিছোঁ ইয়াত খুলিছে বুলি বিহুৰে আদৰিছিল গুৱাহাটী বিমানবন্দৰত তাক লৈ মানে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা নহয় এতিয়া বাহিৰৰ যেতিয়া কোনোবা আহে অতিথি গেষ্ট আহে এতিয়া আমাৰ মেইন বস্তুটো হৈছে বিহু চ' বিহুৰে আদৰিব লাগিব নহ'লে কেনেকৈ তৰোৱাল চৰাল আদিলে এইটো নহ'ব নহয় হয় নহয় চ' সেইটো ইমান ডাঙৰ কথা নহয় একো নহয় আৰু প্লেবয় এখন খুব ফেমাছ হয় ৱৰ্ল্ড ফেমাছ বিশ্বৰ বিভিন্ন জেগাত আছে আৰু গুৱাহাটীত ইতিমধ্যে দেখিছোঁ ডাঙৰ ডাঙৰ ব্ৰেণ্ড চব বেছিভাগ খোল খাইছে এটা এটাকৈ সেইটো আচলতে আগতে হ'ব লাগিছিলে মেকডোনাল্ডছ আহিছে KFC আহিছে ষ্টাৰবাক্স আহিলে চব আহিছে চ' প্লেবয় এখন খুব ডাঙৰ বাৰ মানে ভাল পাব গৈ তাত সেইটো আৰু চবৰে অতীত থাকে অতীত খুচৰি থাকিলে কেনেকৈ হ'ব এতিয়াতো বেলেগ কাম কৰি আছে ন এটাই একো নাই এইটো ইমান ডাঙৰ কি মই আকৌ ইস্তানবুলত সোমাম মই কিবা লোকেশ্যন চাব যাম চিনেমাৰ কাৰণে তাৰপৰা ঘূৰি আহিম তাৰপিছত আকৌ পণ্ডিচেৰী যাম দীঘল ট্ৰিপ মোৰ পণ্ডিচেৰী মই লোকেশ্যন চাবলৈ যাম নিজৰ নতুন চিনেমা ৰবিনালৈ চ' চাই মেলি ঘূৰি আহিম আৰু 25 তাৰিখে মই 5 তাৰিখে যাম আৰু 25 তাৰিখে পাম গুৱাহাটী মোৰ ডিচেম্বৰ শ্বুটিং কৰিম মোৰ অহা বছৰ ছেপ্টেম্বৰ দেৰি আছে মোৰ ৰাঘৱখন কিন্তু ৰেডি হৈছে অক্টোবৰত আমি ৰিলিজ কৰিম আৰু এইকেইদিনত আৰু এটা ৰাঘৱৰ গানো ৰিলিজ হ'ব নতুন বেছি গান নাই 3টা গান যদিনে ইতিমধ্যে প্ৰস্তুতি চলাই আছে গোটেই এডিটিং চলি আছে বম্বেত সেইখনো মানুহে ভাল পাব বুলি আশা কৰিছোঁ ধুনীয়া চিনেমা হৈছে যথেষ্ট ভালকৈ বনোৱা হৈছে গানকেইটা ভাল ভাল গান 3টা গান কৰিছোঁ মই বেকগ্ৰাউণ্ড মিউজিকো চাই দিম মানে ভাল চিনেমা আহি আছে কেইবাখন এই 1 বছৰৰ ভিতৰত ৰঘুপতি ভাল ইমান ভাল বিজনেছ কৰিছে সেইটো মানে বহুত দিনৰ পৰা বিচাৰি আছিলোঁ মই আৰু সেইটো আচলতে গোটেই ট্ৰেণ্ডটো নিশন চাইনাৰ পৰা ষ্টাৰ্ট হ'ল এটা নতুন ঢৌ এটা আৰু সেইটো আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে খুব ভাল খবৰ এটা ভাল চাইন চ' ভাল ভাল চিনেমা হ'ব মানুহে চাব চিনেমাই ভাল বিজনেছ কৰিব আৰু প্ৰডিউচাৰে আৰু ভাল ভাল চিনেমা বনাবলৈ আগ্ৰহ প্ৰকাশ কৰিব চলাব সেইটো মই ষ্টাৰ্ট কৰিছিলোঁ মিছন চাইনাত মইতো গোটেই ইণ্ডিয়াটো ৰিলিজ দি দিলোঁ চ' মোক ডিষ্ট্ৰিবিউটৰে কৈছিলে যে আপুনি কি পাগলা হৈছে নেকি বোলে আজিলৈকে কৰা নাই কোনো এইটো বোলে কৰি চাচোন টেক দ্য ৰিস্ক আমি ধুনীয়াকৈ এসপ্তাহ চলাইছোঁ গোটেই ডাঙৰ ডাঙৰ মেট্ৰত তাৰপিছত কাঞ্চনজংঘা চলালোঁ আৰু ৰত্নাগড় চলালে ৰঘুপতি চলাইছে এতিয়া ৰঘুপতিটো এবাৰ আৰু বেলেগ বেলেগ জেগাত দিছে মানে কিছুমান আগতে নিদিয়া জেগাত আহমেদাবাদ চ' এইটো আমাৰ চিনেমা প্ৰচাৰ হৈছে সেইটো খুবেই ভাল কথা মই খুব হেপী এই কথা